নমস্কাৰ আজি বিদুৰভাইৰ ষষ্ঠটি খণ্ড আৰু আজি আমাৰ মাজত উপস্থিত আছে এজন জনপ্ৰিয় ব্যক্তি এখন বিশেষ ছবি আহি আছে নাম হৈছে একলব্য আপোনালোকে চাগে পোষ্টাৰ দেখিছে ইতিমধ্যে ফেচবুকত আৰু সেই আমাৰ এজন বিখ্যাত অভিনেতা আমাৰ মাজত আছে কমল লোচন হাতছপৰি নমস্কাৰ সকলোকে বাকি কমলে বিৰাট ধুনীয়া ছবি এখন লৈ আহিছে সেই ছবিখনৰ বিষয়ে আপোনালোকক কিবা এটা ক'ব সকলোৱে হয়তো অলৰেডি দেখিছে নিজৰ নিজৰ সোশ্যাল মিডিয়া প্লেটফৰ্ম এণ্ড অল এইবিলাকত একলব্য বুলি এখন চিনেমা আহি আছে আলফ্ৰেড হকৰ পৰিচালনাৰে আৰু প্ৰণৱ ভৰালী আৰু আলফ্ৰেডকে লিখি উলিয়াইছে 7 জানুৱাৰী অল অভাৰ আছাম এই চিনেমাখন ৰিলিজ হ'বলৈ গৈ আছে গতিকে সমূহ অসমবাসী ৰাইজক এই চিনেমাখন চাবলৈ আৰু আনকো দেখুৱাবলৈ অনুৰোধ জনাইছো যিমান ৰস লাগে নৱৰসৰ ওপৰত যদি কিবা ৰস লাগে গোটেইখিনি চিনেমাখনত পাব এটা নতুন প্ৰচেছেৰে ব্ৰেকটিয়ান মেথডেৰে চিনেমাখনত অভিনয় কৰা গৈছে আৰু গোটেই টিমটো ফৰ্মেশ্যনটো খুব ভাল গোটেইখিনি মানুহ খুব অভিজ্ঞ টেকনিক্যাল টিমৰ মানুহখিনিও গতিকে নতুন বছৰত নতুন চিনেমাখনৰ নতুন সোৱাদ এটা পাব বুলি মই আশা ৰাখিছো গতিকে চিনেমাখন চাবলৈ অনুৰোধ জনাই আছো সকলোকে আৰু এই বিদুৰভাই টিমটোলৈ মই মোৰ ফালৰ পৰা মই আচলতে বিদুৰভাই টিমটোৰ ফেন আচলতে ইয়াত চিনেমাখনৰ বিষয়ে কৈছো যদিও মেইনলি মই বিদুৰভাইৰ কথা ক'ব লাগিব অলৰেডি 5টা এপিসোড আপোনালোকে চালে এয়া হ'ল ষষ্ঠটি এপিসোড তেওঁলোকৰ ইমান ধুনীয়াকে বনাইছে ইমান ধুনীয়াকে সকলোৱে নিজকে ৰিলেট কৰিছে ষ্টৰীটোৰ লগত বিদুৰভাইৰ মানে যাত্ৰা আৰু বহুত দীঘল হওক 6টা এপিসোডতে সীমাবদ্ধ নাথাকক সিজন 2 সিজন 3 বহুত সিজন ওলাওক আৰু মানুহে চাই যাওক সাপোৰ্ট কৰি যাওক সুব্ৰতক সাপোৰ্ট কৰক আৰু গোটেই টিমটোকে সাপোৰ্ট কৰক ৰুটষ্টক এন্টাৰটেইনমেন্টক সাবস্ক্ৰাইব কৰক শেয়াৰ কৰক বিদুৰভাই চাই থাকক আৰু লগতে 7 জানুৱাৰীত একলব্য চাবলৈ নাপাহৰিব আৰু এই অসমীয়া ছবিৰ আকৌ এক নতুন জয়যাত্ৰাৰ আপোনালোক অংশীদাৰ হওক যেনেকৈ কমলতে বহুত বেছি কষ্ট কৰি ইমান ধুনীয়া চিনেমা এখন বনাই তুলিছে গতিকে আপোনালোকে সহায় কৰক সহযোগ কৰক আৰু অসমীয়া ছবি জগতক আগুৱাই নিয়াত সাপোৰ্ট কৰক সাপোৰ্ট কৰিব লাগে ঠিক আছে ওকে থ্যাংক ইউ ঐ নাম ইয়াতে ৰাখিলি যে ঘৰটো অকণমান আগতে আছিল বল মেনেজাৰ ড্ৰয়িং ৰুমতে নমাই থওঁ এই বাটে বল তহঁতি নতুনটো বহুত শিকিবলৈ বাকী আছে আকৌ দেৰি নকৰ ঐ মোৰ দেখোন হাগিব লাগিছে ভয় খাইছো নাই খোৱা সঁচাকৈ হাগিব লাগিছে এই টিপটা এইডালৰ ভয় থাকিব লাগিছে অইনটো তোৰ ওচৰত অকণ আছিলে নহয় এক দি দেচোন চাওঁ বলেন তই ইয়াৰ অকণমান খাই দেচোন নিজে নিজে বন্ধ হৈ যাব অথনি ভাইটা দোকানত ঘুগুনি আৰু আলু চব খাইছিলোঁ লগতে ভোট জলকীয়া জোল অকণো তেনেহ'লে ৰিক্স নোলোৱাই ভাল তই মানুহটো অকণমানো চিৰিয়াছ নহয় মই কামটো ভাল হওক বুলি বহুতে ভাত খাই আহিছোঁ এইটোলৈ চাচোন বাৰু তহঁতি একেবাৰে ৰাতিপুৱা হ'লে যাবি আৰু ঐ দিগদা যা পটকৈ হাগিয়াকৈ তই যা পলাবলগীয়া হ'ব পাৰে আমি অকণমান আগতে ৰৈ থাকিম যা ঐ উজ্জ্বল দা নিতু আহ ঐ আমাৰ হ'লে ফোন এটা কৰি দিম তই আহি যাবি এইবাৰ কিন্তু ডাইৰেক্ট একদম জপনা মুখৰ পৰা উঠাব লাগিব
এই তহঁতি কি গছ দাঁতেৰে কামুৰি ছিঙিম বুলি ভাবিছ নেকি? কেলা পাহৰিছিলোঁ। দে 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 ভাত খালা? খালোঁ। কিহেৰে খালা? হাতেৰে। ছোৱালী টিখৰ হেল্ল'। তই কিবা তপস্যাত বহিল নি? এই মিছ কল মাৰি আছে। কি মিছ কল মাৰি আছে? সোনকালে নকৰো কেলে কাম এটালৈ ওলাই আহিছোঁ। ৰ দেৰি কৰিলে। এইখন হয়তো আহিছে। কি হ'ল? ওলালে নাই? এইটো ল খাই দে। খাই দে হ'ব জলদি খা দিয়া হয় এডাল। এইফালে দিবা হয়তো। ধৰ চাবি ধৰি দে। মোনাটো মোক দে। লাহে শব্দ নকৰিবি লাহেকে। মোনাটো দে। বলি না তই সোঁফালে শব্দ নকৰিবি। ধৰ দীপ ডাক ধৰ। মেৰেক কৈছে। এইজোপা চা, ইয়াত মাল আছে আৰু গম পাবি নহয়। তাতোতে পোকৰ ফুটাটো চাই ল'বি। মুখখন বান্ধি ল। মাৰি ল। তলত মলটো পৰি আছে দেখিছ? তই এইফালে চা। হ'ব যাচোন।
কৃষ্ণ ভাল অপৰাধ পিনে সন্তোষনা নাৰায়ণ যেনে আমি পঢ়িলোঁ শৰণ অনগতি নাইকে মৰণ অপৰাধ ছুটি কৰ মোক ৰক্ষা কৰিও চৰণ কৃষ্ণ ঐ কি চিন্তা কৰি আছো কা থাকো দীপ পৃথিৱীত চাগে ময়ে প্ৰথম পুলিচ যিয়ে চুৰ কৰিবলৈ আহিছে বিদুৰভাই ঘৈণীয়েক সুখত ৰাখিবলৈ মন আছেনে ল'ৰা ছোৱালী জন্ম দিবলৈ মন আছে দৰমহা পালে ৰবিনে আজি গোটেইখন জোনা অপূৰ্ব পূৰ্ণিমা আৰু পূৰ্ণিমা মোৰ প্ৰিয় বৰ চেনি কথা ক'ব জানে ন আপুনি এই তেনেকৈ নক'বা দেই সঁচাকৈ প্ৰিয় মোৰ পূৰ্ণিমা তাতে ফেঁচা এটাৰ কুৰলি আছে ফেঁচাই কুৰুলিয়ালে ভাল জানো অঁ ফেঁচাই কুৰলিয়ালে বোলে সোনকালে বিয়াখন হয় হয় জানো কেনেকৈ কুৰুলিয়াইছেনো আৰে সেইটো অমংগল হয় যাওক গৈ নহয় যা ঐ শুনিছনে ফেঁচা কোৱা শুনিছোঁ ফেঁচা এজনী মানুহৰ মূৰৰ পৰা এডালো চুলি নিয়ে নহয় সেই মানুহটো বোলে বেছি দিন জীয়াই নাথাকে ফেঁচাৰ হেনো যমৰজাৰ লগত ডাইৰেক্ট কানেকশ্যন আছে বিদুৰভাইটো কেলে আনিছিলোঁ বাৰু কেলা এই হবতে মাৰি ল কুকুৰে মেকুৰীয়ে ফেঁচাই এই চব মানে ঐ তই ইমান চিন্তা কৰিব নালাগে কাট গোটেই চিৰিয়াখানাখনে আহিলে কেলা আজি উস্তাদি খালি ৰচোন মই অকণ
পিছত কৰি আছোঁ দেই ৰ'বা এসোপা টকা ঘটি আনি মাৰি দিম বাওঁ হাতে তোৰ মুখত তোৰ মূৰত চুলি যিমান আছে টকা মোৰ জেপত 3 লাখ টকা বাকী বাণ্ডল চুট কেছত SUVৰ গাড়ীত বজাম প্ৰণয়ৰ গান ফুল বেছত কিনি পেলাম সেই বিদুৰভাই তোক কিনি পেলাম সেই বিদুৰভাই তোক খুন্দি পেলাম সেই বিদুৰভাই তোক কিনি পেলাম সব গাড়ী মাটি খুব পাবি তই মজা আমি এক ৰাতিৰ ৰজা কি হ'ল নে আলু লাগিব পিঁয়াজ লাগিব যা ভাগ এই ৰ এইফালে লা লকডাউনটো খুলিছে যেতিয়া গুৱাহাটীলৈ গৈ মাৰ দৰৱকেইটাকে লৈ আহিম কেতিয়া যাবি যাওঁ আৰু এইকেইদিনতে বাছ চাছবোৰ চলিছে যেতিয়া হেই ৰ হেল্ল' কাইলৈ গাড়ী আনিবলৈ গৈ আছোঁ খাইছিলো জিকা ভুল কম মাংস বেছি জোল ইমান দিনে আছিলে জীৱনৰ বানান ভুল এতিয়া লাইফ কুল দামী ফুলৰ সাপৰ কুল গোটেই গাঁৱত কোনো নাই আমাৰ সমান পাৱাৰফুল এইবাৰ বিহু ফাংচন অকলেই পাতিম আৰু অসমৰ কণ্ঠশিল্পী চবকেই মাতিম আমাৰ গাঁৱৰ ৰাইজৰ কাৰণে গাহৰি এটা কাটিম আৰু যেতিয়ালৈকে গান গাই তেতিয়ালৈকে নাচিম কিনি পেলাম সেই বিদুৰভাই তোক কিনি পেলাম সেই বিদুৰভাই তোক খুন্দি পেলাম সেই বিদুৰভাই তোক কিনি পেলাম সব গাড়ী মাটি খুব পাবি তই মজা আমি এক ৰাতিৰ ৰজা এইটো আমাৰ মালে কেনেকুৱা হ'ব ভাল লাগিছে লৈ ল ঐ এইটো পুলে ল'ম মুখটো এইজনী চেমিজ পিন্ধা নাই দেখা নাই নি তই মোৰ এটা আইডিয়া আছে আজি পিছলৈ বেক কৰি থলাম এই বলিন নো মাছলামি মাৰিলে আজি আমাকে এইটো চাই কেনেকে গাড়ীছিলে দাদা দৰৱ কেইটামান লাগিছিল চবৰে এটা এটা ফাইল দি দিয়ক ইয়াত চব টপ পাই দেখিছ এটা চেনিটাৰী পেড দিয়ক পাই গ'লো বাৰু দেই টেনশ্যন নাই এতিয়া ড্ৰামছ অফ হেভেন
স্যাৰ আৰু কিবা লাগিব আৰু কিবা খাবি নি কফি, কফি। কফি কফি তিনিটা কফি থ্যাংক ইউ ধুনীয়া আৰু ইয়াত খানা এই ৰেলতহে আহে এৰা ৰেলাইডাল দেখি ভাবিছোঁ ইয়াৰ জীৱনটো কিন্তু মজা আছে ইয়াত কিবা এটা নহয় কিবা এটা কৰি তই চলি থাকিব পাৰিবি গাড়ী দেখিছ অডি মাৰ্চিডিজ ভু 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 জীৱন আমি মদৰ লগত চাকনাকি খাওঁ বুট খুব বেছি বেছি এটা জলকীয়া আৰু ইয়াত তন্দুৰী চিকেন আৰু এতিয়া এটা অৰ্ডাৰ দিছোঁ ডামছ অফ হেভেন স্বৰ্গৰ মুৰ্গী মাংস স্বৰ্গত দেৱতাহে থাকে এইডাল মনে মনে চল দা ইয়াত ইমান ডাঙৰকৈ কথা নকয় চাবি দি বলিন ইয়াত ফেচিলিটি যেনেকুৱা বা আদালত তেনেকুৱা আমাৰ তাততো কি হয় 20-30 হাজাৰ দৰমহা প্ৰমাণতা আৰামত চলি থাকিব পাৰে ইয়াত কিন্তু নোৱাৰে বস্তুৰ দাম দেখিছ 80 টকা কিলো বিলাহী 80 টকা আমাৰ তাত সেইবোৰ বিলাহীয়ে দলিয়া দলি খেলে কত বিলাহী তলত পৰি পৰি গেলি যায়গে পেলাই দিয়ে এটা অমিতাত 40 টকা এটা অমিতাত জীৱনত অমিতা কিনি পাইছিলি ওচৰত যদি এঘৰত তুৰি লুমালুমে লাগে গোটেই চুবুৰিটোৱে খায় হয় নাই আহিলে স্বৰ্গৰ মুৰ্গী মাংস ৰেলত আহিছে বাবু মাৰ্ভেলাছ কাৰবাৰ দেই স্যাৰ সাৰ্ভ কৰি দিম অঁ দিয়া ভণ্টি নুচুবা 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 তাত থৈ দিয়া তাত থৈ দিয়া যোৱা তুমি যোৱা 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 কি হ'ল ঐ উচলা কি হ'ল তাই সুবিধা নোৱা গাইছোঁ কি তই কেনেকৈ গম পালি কালি দৰৱ আনিবলৈ যাওঁতে মই তাক দেখিছিলোঁ ফটফটীয়াকৈ মনত আছে এনেকুৱা এটা কিনিছিলে ফাল্টু মানুহ কিনিছে মাংস ৰাখ দে গা ধুব লাগিব মই গা ধুব লাগিব এতিয়া গা ধুব লাগিব মই এতিয়া ইমান ধুনীয়া ছোৱালীজনী কেনেকৈ অপমান কৰিব লাগিম সি অকল তাইক অপমান কৰিছে বুলি ভাবিছ নি গোটেই নাই জাতিটোক অপমান কৰিছে গৈ চন্দ্ৰগ্ৰহ পালেগে তই এতিয়াও সেই অল্ড ভাৰ্জন হৈ আছ তই ভাবচোন সেই ছোৱালীজনী যদি আজি অসুবিধা হোৱাৰ কাৰণে কামলৈ আহিব নোৱাৰে তাই দিনটো দৰমহা কোনে দিব তাৰ ওপৰত সমস্ত পৰিয়ালৰ দায়িত্ব থাকিব পাৰে তই কি জানো চাহ উজ্জ্বল দা পৰিষ্কাৰ পৰিচ্ছন্নতাহে আচল বস্তু সেইটো এই দীপদা বা তহঁতি বৰ ডাঙৰ মানুহ হ'লিও খুব ফূৰ্তি কৰিছে হয় নাই এই দীপদা তই আহিব লাগিছিল কি দামী দামী মদ খাইছো নহয় সিদিনালৈকে 300 টকীয়া মদ খাই থকাকেইটাই আজি 1000 টকীয়া মদ খাইছগৈ ইয়াকে কয় পৰিৱৰ্তন দীপদা ঘটিটো পইচা হ'ল বুলিয়ে মানুহে দেখুৱাই নুফুৰে নহয় আমাৰ কেইজনমান ছাৰে কিমান লাখ লাখ টকা মাৰে নেদেখুৱাই নহয় তেওঁলোকে কয় অলৱেজ মেইনটেইন ল' প্ৰফাইল তোৰ ওচৰত লাগিলে লাখ টকাই থাকক তই চলাব লাগিব চাইকেলে তাৰপিছত লাহেকৈ বাইক লাহেকৈ গাড়ী এখোপ এখোপকৈহে এনেকৈ চিধাই ফংকৈ ধনী হৈ গ'লে মানুহৰ চকুত নপৰিব বুলি ভাবিছ নি আন নালাগে মেনেজাৰে সন্দেহ কৰিব আমাক
বলেৰো অহা চোৱা নাই মামা আহিলা ঐ বহুত দেৰি হৈ গ'ল গুৱাহাটীত একদম কাম ব্যস্ত টায়াৰ্ড ভাগৰুৱা হৈ আছোঁ বুজিছানে ভিন্দু ক'ত আছে ভিতৰত শুই আছে ভিতৰত এতিয়া নহয় আগতে ছেটটো চাই আহোঁ বল যাওঁ ঠিক আছে বাৰু আঠজোপা 16 লাখ 16 লাখ এই আৰে তই চিন্তা নকৰিবি যি হ'ল আৰু উপায়টো নাই হ'ল আৰু মা ঢুকোৱাৰ আগে আগে মোৰ জন্মদিনত এইখিনি ৰুই থৈ গৈছিল বাইদেউ শইকীয়া মোৰ বাইদেউ ইয়াৰ মাক বহুত দূৰদৰ্শী আছিলে বহুত এয়া গোটেই পুলি ৰুই থৈ গৈছিলে এইখন বাৰী চাচি বাৰী কিমান দূৰদৰ্শী আছিলে ভাবিছিলোঁ এইকেইটা টকাৰ মই ভাল বিজনেছ এটা ষ্টাৰ্ট কৰিম বিয়াখন পাতিম বিয়া তই টেনশ্যন নলবি ছোৱালী ক'ত আছে ক ছোৱালী মই তোৰ বিয়া পাতিম খালি ল' বাজেট আৰু হেমগেম নাই দেই হেমগেম নকৰিবি একদম বাজেট কম হ'ব আৰু আইটেম কি হ'ব শুন ভাত দালি ভাজি চালাড ব্ৰইলাৰ মাছ আৰু মুড়ি ঘণ্টা পনীৰটো হ'লে ভাল হয় নি কোন আলক পনীৰ খোৱাও তই ল' বাজেট বুলি কৈছোঁ নহয় ল' বাজেট বাকী চোৰকেইটা ধৰা দায়িত্ব মোৰ চাওঁচোন কোন এইকেইটা বিদুৰভাই নমস্কাৰ মই জ্যোতিষমান চেতিয়া আজি বিদুৰভাইৰ ষষ্ঠটি অৰ্থাৎ ছিজন 1ৰ একেবাৰে শেষৰটি এপিছড আপোনালোকলৈ আগবঢ়ালোঁ আমাৰ এই ছিৰিজখনক ইমান বেছি মৰম আৰু আশীৰ্বাদ দিয়াৰ বাবে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোকৰ এই মৰমসমূহে আমাক অতি উৎসাহিত কৰি তুলিছে আৰু বিদুৰভাইৰ দ্বিতীয়টি ছিজন অৰ্থাৎ ছিজন 2 অতি সোনকালে আপোনালোকলৈ আগবঢ়াম বুলি আমি আশা কৰিছোঁ এইখিনিতে এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ বিদুৰভাই এতিয়া IMDbত উপলব্ধ আমি ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ আপোনালোকে সেই লিংকত গৈ বিদুৰভাইক IMDb ৰেটিং প্ৰদান কৰিব পাৰিব আৰু আপোনালোকৰ এই ৰেটিংসমূহৰ দ্বাৰা আমি অসমৰ লগতে অসমৰ বাহিৰৰ যিসমূহ দৰ্শক আছে তেওঁলোকৰ ওচৰলৈ বিদুৰভাইক লৈ যোৱাত আমাৰ যথেষ্ট সহায় হ'ব গতিকে আশা কৰিলোঁ আপোনালোকে লিংকটোত গৈ আপোনালোকৰ ৰেটিংছসমূহ দিব বিদুৰভাইক ইমানখিনি মৰম আৰু আশীৰ্বাদ দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ